হেল্ল' ফ্ৰেণ্ডছ, মই আজি প্ৰথম ইউটিউব চেনেল ব্লগলৈ আহিছোঁ। এয়া সেইকাৰণে প্ৰথমে মই গাহৰি মাংস বনাবলৈ লৈছোঁ। এয়া গাহৰি মাংস ল'লোঁ আধা কেজি। তাৰপিছতে এয়া আপোনাৰ বিলাহী দুটা, সৰু সৰু চাইজৰ আলু, এয়া পিঁয়াজ, এয়া মানে আপোনাৰ নহৰু, আদা, জলকীয়া 4টা, এয়া অকণমান পাঁচফোৰণ, আৰু এয়া আপোনাৰ এয়া ৰেড চিলি, এয়া আপোনাৰ গৰম মছলা, এয়া জিৰা, এয়া ধনিয়া, এই গোটেইখিনি লৈ লৈছোঁ। কম পৰিমাণে দিম আৰু এতিয়া চাওঁচোন আহক গাইজ মই বনাওঁ কেনেকৈ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। গৰম হৈ মানে মই এতিয়া এয়া পিঁয়াজ, জলকীয়া, বিলাহী গোটেইকেইটা কাটি লৈছোঁ। তেল দিছোঁ। তেলটো মানে অলপ গৰম হৈ মানে পূৰা ধোঁৱাটো নোলোৱালৈকে মই এতিয়া এই মছলাটো পিচি লওঁ। মানে পাঁচফোৰণ, আদা, নহৰু, জলকীয়া এই গোটেইকেইটা মই এতিয়া একেলগতে পিচি দিওঁ। পাঁচফোৰণ, আদা, নহৰু, জলকীয়াটো দিছোঁ। অকণমান লৰাই দিছোঁ। সোৱাদ অনুযায়ী নিমখ, প্ৰয়োজন অনুযায়ী হালধি, তাৰপিছতে সোৱাদটো অকণমান লৰাই দিছোঁ। তাৰপিছতে এতিয়া মই ৰেডি কৰি থোৱা এয়া কাশ্মীৰী ৰেড চিলি, এয়া আপোনাৰ গৰম মছলা, এয়া জিৰা, এয়া ধনিয়া, গোটেই মিশ্ৰণখিনি একেলগে দিছোঁ। তাৰপিছতে খুব ধুনীয়া স্মেল। এয়া মই এতিয়া ইয়াত অকণমান পানী দিছোঁ। এয়া পানীকণ মই এতিয়া অকণমান উতলিবলৈ দিছোঁ। এয়া এতিয়া উতলি গ'ল। এইখিনি উতলি যোৱাৰ লগে লগে মই এতিয়া মাংসটো দি দিলোঁ। এতিয়া মাংসটো দি দিয়াৰ পিছত অলপ লৰাইছোঁ। লৰোৱাৰ পিছত মই এতিয়া ঢাকনটো মাৰি দিছোঁ। এয়া মই লৰাই আছোঁ। লৰাওঁতে পানীটো অলপ এয়া শুকাইছেগৈ। মানে 15 মিনিট সময় মই পূৰা ভজাৰ পিছত, প্ৰথম ভজাৰ পিছৰ পৰা 15 মিনিট সময় দিলোঁ। 15 মিনিট সময়ৰ পিছত মই হাই ফ্লেমতে দিলোঁ। কাৰণ কেলৈ মই মছলাখিনিত অকণমান পানী দি লৈছিলোঁ। পানী দি লোৱাৰ কাৰণে মই হাই ফ্লেমতে দি পালোঁ। এয়া মাংসটো অলপ আধা সিজা হৈছে। অকণমান খোৱাৰ পিছত মই আলুটো দি দিলোঁ। এতিয়া আলুটো দি মই অলপ লৰাই থাকোঁ। অকণমান লৰাই থকাৰ পিছত ঢাকনটো লগাই দিম। ঢাকনটো দিয়াৰ পিছত অকণমান লৰাই থাকিব লাগিব। ঢাকনটো দি থৈছোঁ। মই এতিয়া ঢাকনটো আঁতৰাইছোঁ। আঁতৰাই পানী মই এতিয়া অকণমান লৰাই লৈছোঁ। কাৰণ কেলৈ আলুটো আধা সিজা হৈছে। আলুটো আধা সিজা হোৱাৰ পিছত এয়া কাটি থোৱা বিলাহীটো দিছোঁ। বিলাহীটো দিয়াৰ পিছত এয়া আকৌ অলপ লৰাই দিম। অকণমান লৰাই পেলাই অলপ জুইটো কমাই পেলাই অলপ গাপ দি থ'ব লাগিব। কাৰণ কেলৈ গাহৰি মাংসটো মই বইল কৰি লোৱা নাই। বইল কৰি ল'লে মানে ইমান নকৰিলেও হৈ যায়। অলপ সিজিয়ে থাকে যে, এতিয়া নকৰাকৈ মানে মই বনাই দিছোঁ আৰু সেইকাৰণে অকণমান সিজোতে সময় লাগিব। মই এতিয়া অকণমান এয়া ঢাকি দিছোঁ। মই এতিয়া ঢাকনটো অঁতৰাই অকণমান আকৌ লৰাই দিছোঁ। এয়া দেখিছে নহয় আপোনালোকে, এয়া বিলাহীটো আধা সিজা হৈছে। এয়া মই এতিয়া আধা সিজা হোৱাৰ পিছত মই এতিয়া অকণমান পানী দি দিম। পানীটো পৰিমাণটো অলপ কমকৈ দিলে ভাল। কাৰণ কেলৈ মই এতিয়া গ্ৰেভি কৰিম যে, গ্ৰেভি কৰাৰ কাৰণে মই এই কাপটোৱেদি আধা কাপ দিছোঁ। এয়া দেখিছে, এতিয়া অকণমান গ্ৰেভি কৰিম। গ্ৰেভি কৰাৰ কাৰণে পানীটো ইমানটো জোখতে দিলোঁ। এতিয়া লৰাই দিছোঁ। অকণমান লৰাই দিয়াৰ পিছত মই এতিয়া আকৌ ঢাকনটো লগাই দিম। ঢাকনটো লগোৱা পিছত মই আকৌ চাম। এয়া দেখিছে, এতিয়া পানী প্ৰায় শুকাইছেগৈ, আলুও সিজিছে। গতিকে এয়া আপোনালোকে এনেকৈ কৰি চাব। আলুটো সিজিলে মানে পানী মতে হৈছেগৈ।
আৰু 10 মিনিট উতলিব দিম 10 মিনিট হোৱাৰ পিছত ৰাখি দিম কাৰণ কেলৈ জুইটো অলপ কমাই দিম বেছিকৈ পুৰিব লাগিলে জুইটো জ্বলি যাব সেইকাৰণে মই জুইটো অকণমান একেবাৰে ল' ফ্লেমত দিছোঁ অকণমান গেভি হ'ব লাগিব মই এতিয়া এয়া দেখিছে নহয় চব্জি হ'ব হৈ গ'ল আৰু মই এতিয়া লৰাই দিছোঁ এয়া পানীও শুকালে এয়া ধুনীয়াকৈ আলুটোও সিজিলে এতিয়া নমাই থ'ব পাৰি আৰু আপোনালোকেও মোৰ দৰে এনেকৈ বনাই মেলি খাই চাবচোন আদা নহৰু পাঁচফোৰণ লগতে কিনা যিবিলাক মছলা আছে দিব এনেকৈ বনাই খাই চাবচোন কাৰণ কেলৈ একেবাৰে চিম্পুল যদিও মানে অকণমান মেহনত কৰিবলগীয়া হৈছে আৰু মই ভাতকেইটা খোৱাৰ আগতে অকণমান টেষ্টটো কৰি লওঁ কাৰণ কেলৈ মোৰ এইটো নিয়ম আছে ৰান্ধনি যদিও খাওঁ আৰু অকণমান আপোনালোকেও মোৰ দৰে এনেকৈ বনাই খাই চাবচোন কৰি চাব তেনেই সহজ আৰু প্ৰথমবাৰৰ কাৰণে কৰিছোঁ এয়া ভিডিঅ'টো হয়তো ভুলো হৈ যাব পাৰে যদিও কিবা কিবি ভুল হৈছে আপোনালোকে শুধৰাই ল'ব বেয়া নাপাব ধন্যবাদ শুভৰাত্ৰি